হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ কালি ভালে আছে। তো আজিৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যাইছোঁ বালাজী। আগত আছে দুজন লগ আৰু এইফালে বক্কৰ, কি নাম নাজানো, এটামান নয়ন। তো যাইছোঁ, বলক। তো গাইজ, এতিয়া আমাৰ গংগা নদীৰ পাৰত ফটোশ্বুট হৈ আছে আমাৰ হিৰোগিলাৰ। ইফালে ফোনত বিজি আৰু আমি পূৰা যাবলৈ ৰেডি। ইফালে লগ এটা ৰেডি হৈ আছে। তো বলক যাই থাকোঁ, আগত লগ পাইছোঁ। গাইজ মানে আমি খোজকাঢ়ি যাই আছোঁ আৰু সমীৰণ, নয়ন আৰু চাইদক চাওক, মনে পিছফালে উঠি গৈছে চাওক। এয়া চাওক, আমি এফালে, ইহঁতে পিছফালে। ইহঁতক চাওক, উঠি গৈছে পুৰা মনে গমেই পোৱা নাই ড্ৰাইভাৰে। উঠি গ'ল গাইজ, উঠি গ'ল। এইফালে ইণ্ডিয়া, এইফালে পাকিস্তান। তো আমি পাকিস্তানত যাই আছোঁ দলঙেদি। এইটো গংগা নদী। তো বলক। পাকিস্তান পাই গ'লো গাইজ। তো গাইজ, এটা গংগা নদী পাৰ হয়, এতিয়া গংগা নদী 2.0 পালোঁ। এই চাব পাৰে, এইটো হ'ল 2.0। তো আগত যাই আছোঁ, এতিয়া পামেই আৰু বালাজী। বলক যাই থাকোঁ। তো গাইজ, ফাইনেলি আহি পাই গ'লোঁ আমি বালাজী মন্দিৰ। এইটো হ'ল বালাজী মন্দিৰ গেটটো। এইটো হ'ল প্ৰথম গণেশ মন্দিৰটো। এতিয়া মানে গাইজ বেছি মানুহ নাহে, সন্ধিয়া টাইমত পূৰা মানুহ আহিব। ইয়াৰ য'ত চাপ সৰু ছোৱালীৰ দৰে দৌৰি আছে। গাইজ, এইটো প্ৰথম মন্দিৰটো। আমাক মানে ভিতৰত যোৱা মানা কৰিছে গাইজ। ভিতৰত বা কিয় মানা কৰিছে নাজানো। সেইটো চাইডে কিন্তু মানুহ আছে গাইজ, দুটা মানে ইয়া মানুহ চাব পাৰে। এইটো বহুত অন্যায় হৈছে না ভাই? ইমান দূৰৰ পৰা কষ্ট কৰি আহিছোঁ, খোজকাঢ়ি ৰ'দত, ছাতা নাই, একো নাই। এই দুপৰীয়া 12টা। এতিয়া গেটো বন্ধ। তো বলক এনেকৈ চাই লওক আৰু গাইজ। তো গাইজ, এইটো চাইডে হ'ল পাৰ্কিং আৰু ইয়াতে আমি আহিছোঁ অলপ। তো এইটো বেক চাইডটো, এইটো মন্দিৰটো মানে বন্ধ থাকে গাইজ আজিকালি, কেতিয়াবা খোলে। তো এতিয়া এনেকৈ আছোঁ, ইহঁতক ভিডিঅ' শ্বুটিং কৰি আছোঁ, মানে ইহঁতে ভিডিঅ' বনাই আছে, শ্বৰ্ট ফিল্ম। তো বনাই আছোঁ, চাই থাকক শেষলৈকে ভিডিঅ'ত। তো গাইজ, সিহঁতৰ শ্বৰ্ট ভিডিঅ' ইয়াতে বনাই দিলোঁ। মই কেমেৰামেন আছিলোঁ গাইজ। তো ইয়াতে আৰু দুটামান ক্লিপ দেখা আপোনালোকক। তো ঘৰলৈ যাই আছোঁ, বলক। তো গাইজ, এতিয়া আপোনাক নামকেইটা কৈ দিছোঁ। এইটো হ'ল দুৰ্গা, এইটো হ'ল ভেংকটাচয়া আৰু এইটো হ'ল পদ্মাৱতী, তিনিটা মন্দিৰ। তো এতিয়া আমি তাতে ভিডিঅ' শ্বুটিং হৈছিল, এতিয়া ঘৰত যাই আছোঁ। তো বলক, বহুত ৰ'দ দিছে গাইজ। তো গাইজ, এই মন্দিৰটোৰ নামটোহে বালাজী, কিন্তু ইয়াতে বালি দেখা নাপায় আপোনাৰ। অলপ চলপ আছে দিয়ক, কিন্তু বালি চালি নাই ন ভাই? বালি নাই। এই চাওক না গাইজ, ই একদম আজি পূৰা জোচতে হাফ পেণ্ট পিন্ধি আহি গৈছে। তো এইখন হ'ল ফিল্ডটো। ইয়াতে সন্ধিয়া টাইমত বহুত মানুহ হয়। এতিয়াও আছে 2-3টামান, কিন্তু অলপ পিছত পূৰা মানুহ হৈ যাব ইয়াতে। তো অলপ চাইছোঁ, ইমান চাব লগা একো নাই। তো অলপ ঘৰত যাই লগ পাইছোঁ।